ইম্পৰ্টেণ্ট ষ্টৰি এটা দিলোঁ, এটা হেল্প বিচাৰি এই ষ্টৰিটো দিলোঁ। মোৰ দাদা এজনৰ মানে ৰাহুল দাৰ লখৰা ৰোডত মহিন্দ্ৰা শ্বৰুমৰ ওচৰত OnePlus মোবাইল এটা পৰিছে, তাতে হৰাইছে নে কোনোবাই ল'লে নাজানো, কিন্তু সেইখিনি জেগাতে পৰা বুলি কৈছে। যদি কোনোবাই পায়, এনেও আমি যিটো IMI নম্বৰ আছে সেই IMI নম্বৰ ট্ৰেক কৰি পেলাই এতিয়া আমি ওলামেই, কিন্তু সেইটোৰ কাৰণে অকণমান টাইম লাগিব। মোবাইলটোতো ওলাই যাব, কথা নাই, কিন্তু যদি কোনোবাই পায় মোবাইলটো, মই এটা নম্বৰ দিছোঁ, আপোনালোকে নম্বৰটোত কল কৰি পেলাই প্লিজ দি দিব। আৰু যোনে দিয়ে তাক আমি ডাইৰেক্ট পইচা জিপেত লাগে কেছ লাগে 5000 এটা আমি ধুনীয়াকৈ দি দিম। যোনে মোবাইলটো লৈ পেলাই কণ্টেক্ট কৰক, আমাৰ মানুহ ল'ব যাব, একো প্ৰব্লেম নাই। OnePlus মোবাইল লখৰা ৰোডৰ সেইখিনিতে পৰিছে, মানে মহিন্দ্ৰা শ্বৰুমৰ আশে পাশে। চ' প্লিজ কোনোবাই যদি পায় মানে আপোনালোকে জনাব আমাক, আমি ধুনীয়াকৈ 5000 দি দিম। আৰু লগতে যদি আপোনালোকে দূৰত আছে, ক'ৰবাত পাইছে যদি বস্তুটো, আমি ল'বৰ কাৰণে গুচি যাম। চ' প্লিজ যদি কোনোবাই আছে ক'ব। আৰু যদি এইখিনি এৰিয়াৰে কোনোবা যদি চাই আছে ষ্টৰিটো, কোনোবা যদি পাইছে, আমাক প্লিজ কণ্টেক্ট কৰিব এইটো নম্বৰটোত। এইখিনি এৰিয়াৰে কোনোবা যদি চাই আছে ষ্টৰিটো, কোনোবা যদি পাইছে, আমাক প্লিজ কণ্টেক্ট কৰিব এইটো নম্বৰটোত।